हेलो फ्रेंड्स, आज मैं ढेकिया भाजी बनाबले লৈ আছো। ইয়াৰ কাৰণে মই এমুঠি ঢেকিয়া ৰ'দত শুকাই লৈছো। ধুই মই এনেদৰে ৰ'দত আধা ঘণ্টা মানৰ কাৰণে শুকাব দিছো। যদি ধুই আধা ঘণ্টা মানৰ কাৰণে শুকাব দিয়া নাযায় তেতিয়া হলে ঢেকিয়াখিনি বহাই দিয়াৰ লগে লগে বিজলুৱা লাগে আৰু খাবলৈ একদম বেয়া লাগে। সেই কাৰণে মই আধা ঘণ্টাৰ কাৰণে শুকাব দি এনেদৰে এতিয়া কাটি লৈছো আৰু এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিছো আৰু ঢেকিয়াখিনি বহাই দিম। কেৰাহীত তেল গৰম হৈছে, এতিয়া ঢেকিয়াখিনি বহাই দিম। আপোনালোকে পিঁয়াজ দিলেও দিব পাৰে। মই পিঁয়াজ দিলে খাই ইমান ভাল নালাগে কাৰণে মই পিঁয়াজ দিয়া নাই। তেলখিনি গৰম হৈছে, মই এতিয়া ঢেকিয়াখিনি বহাই দিম। হালধি আৰু নিমখটো মই অকণমান দেৰিকৈ দি দিম। কেৰাহীত এয়া ঢেকিয়াখিনি কিছু লেৰেলি যাব ধৰিছে। এতিয়া মই হালধিখিনি দি দিম। আকৌ ঢাকনিখন বন্ধ কৰি দিম আৰু নিমখটো মই ঠিক হোৱাৰ আগমুহূৰ্তত দিম, এতিয়া নিদিওঁ। এতিয়া মই নিমখখিনি দি দিম। হৈ গৈছে, সেই ঢাকনিখন অকণমান সময়ৰ কাৰণে দি গেছটো অফ কৰি দিম। এতিয়া মোৰ এই ঢেকিয়া ভাজিখিনি ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।